গাইছ মানে আমি বহুত ধনী মানুহ হৈ গ'লো ন এতিয়া মানে আমি আঙুৰ আমি বহুত ধনী মানুহ হৈ গ'লো এতিয়া ভাবিছোঁ ইমান আঙুৰ আনি পেলাই থৈছে ঘৰত এইবিলাক মানে জলকীয়া আৰু নিমখেদি সানি পেলাই খাম নহ'লে মানে আৰু ইচ্ছা নাই খাবলৈ ইমান মিঠা মিঠা এটা ভাৱ আহি থাকে ন সেইকাৰণে আজি আমি ভাবিছোঁ নিমখেদি আঙুৰ মানে আঙুৰ সানি পেলাই খাম আৰু সেইকাৰণে আমি এতিয়া ৰেডি কৰি আছোঁ এই জলকীয়া আছে ইয়াতে নিমখ আছে আঙুৰৰ পলিথিনটো খুলি দিয়া বহুত আঙুৰ আছে গাইছ দেখাই দিবাচোন অকণমান তুমি ৱাও আজি আমি আঙুৰ বাপৰে ইমান আঙুৰ আছে দিয়াচোন চাওক বাছ গোটেইখিনি খাবা নেকি মইনা বা নিমখেদি সানি চাও দাঙি দিয়াচোন কিমান আছে বাপৰে ইমান আঙুৰ চব খাম নেকি আজি আমি খাবা বাপৰে দিয়া এই চব জিকাই দিলা এতিয়া আমি আঙুৰ কাটা আৰম্ভ কৰিছোঁ আজি আঙুৰ খানা খাম আমি বহুত ধনী মানুহ হৈ গৈছোঁ ন বাপৰে কিবা এটা বেলেগ ফিলিং আহিছে এতিয়া মানে আমি জ্বালা তালা দি আছোঁ জ্বালা তালা দি ফালে তাৰপিছত নিমখ দিম সানি ফালে আৰু এতিয়া মানে ধনী ষ্টাইলত খাম আৰু মানে এতিয়া আমি আৰু খাম ন তুমি খাবা এইটো লোৱা কোন খাব তুমি লবণ লোৱা টেষ্টি চব খাই শেষ কৰিবি নেকি তই বাপৰে চব এই ছোৱালী কি চব খাই দিছা আৰু মজা আজি টপত গেলি আছে আপিটোৱে ছোৱালী মৃতাঞ্জলি টেষ্টি